হে গাইছ স্বাগত জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ' লৈ। মই অকণমান তো আজি যাম মই বৰমাহঁতৰ তাতে ফটো শ্বুট কৰিব। ফটো মানে গছৰ পুলিৰ লগত যে কৈছে নহয়, তো এতিয়া বলক আমি যাওঁ। তো গাইছ এতিয়া মই যাই আছোঁ তালৈকে। এয়া আমাৰ ৰাস্তা গাইছ, এয়া এইফালে দেখিছেনে গাইছ? এইবিলাক বাঁহ দেখিছেনে কিমান আছে বাঁহ? এইফালে এইবিলাক ইমান বাঁহ। এইটো পুখুৰী বহুত ডাঙৰ। মই চাইকেল চলাই যাই আছোঁ এতিয়া। এয়া মই ৰাস্তাটো কিমান ওখ কৰি দিছে দেখিছেনে? এইফালে সেইটো খাল, এইফালে মানুহ ঘৰ। কিমান তলৰ ফালে যাব লাগে, পানী হয় বাবে এই ৰাস্তাটো ওখ কৰি দিছে। বছ পালোঁগৈ মই বৰমাহঁতৰ ঘৰ। পালোঁ এইটো বৰমাহঁতৰ ঘৰ, বৰমাহঁতৰ ঘৰ। গাইছ আমাৰ ইয়াত এইটোৰে পানী দিছে। তো গাইছ এয়াচোন এইটো খুলি গ'ল টেপটো। তো মই এতিয়া লগাওঁ ৰ'ব বৰমাক মাতি। তো গাইছ এতিয়া মই বৰমাহঁতৰ ঘৰ আহি পালোঁ। তো এয়া আমাৰ বৰমা, এয়া আমাৰ বৰমা আছে ইয়াত। বৰমা হাই বুলি কৈ দিয়া। হাই গাইছ। আৰু ইয়াত দাদা আছে গাইছ। ইয়াত গছৰ পুলি আছে ফটো উঠিবলৈ। তো মই কাষৰ মানুহখিনিলৈও কৈ আহোঁ বৰমাটো, সেই বৰমাটোৱেও উঠিব তাৰপৰা পথাৰখন। এয়া আমাৰ সেইফালে পথাৰ নাই, এইফালে আমাৰ বৰমাহঁতৰ সেইফালেহে আছে পথাৰ। এই সেউজীয়া কি ধুনীয়া দেখিছেনে গাইছ? কি ধুনীয়া ধুনীয়া পৰিৱেশ, কি ধুনীয়া লাগে হয়নে গাইছ? দেখিলে এইবোৰ। বৰমাক ফটো মাৰোঁ ৰ'ব, আপোনালোকক অলপমান দেৰিকৈ লগ পাই আছোঁ মই। তো গাইছ বৰমাৰ ফটো শ্বুট হৈ গ'ল। তো এতিয়া কিবা বেলেগ এটা কাম কৰিবলৈ যাই আছোঁ ভিতৰত। এয়া ভিতৰত গৈ আছোঁ মই। তো গাইছ এতিয়া মই বেলেগ কামটো কৰিলোঁ, তাৰে পিছত আপোনালোকক লগ পাই আছোঁ। তো গাইছ এতিয়া বৰমাৰ হৈ গ'ল। তো এতিয়া মই কাষৰ বৰমাটোৰ কৰিবলৈ যাম। সিহঁতৰ পুখুৰীৰ পাৰত উঠিছে গাছকেইডাল, তো তালৈকে যাম। এই আমাৰ বৰদেউতা আছে তাতে, বৰদেউতা বৰমা। এয়া গৈছোঁ ৰ'বা বৰমা। তো গাইছ বৰমাই মাতিছে, মই এতিয়া চাওঁ। নাও গাইছ এয়া এইখন নাও গাইছ। এইবিলাক পুখুৰী সকলোৰে এয়া দূৰ দূৰণিলৈকে পুখুৰী আছে এইবিলাক। ইয়াত এইখন ফাৰ্ম আছে তাত এখন, এইবিলাক দূৰ দূৰণিলৈকে গাইছ পুখুৰী। সেইফালে গৈ থাকিলে বিল এখন পায় আমাৰ ইয়াত। বিলখনৰ নাম পাহৰি গ'লোঁ মই, ফটো উঠাম। অঁ হ'ব দিয়া। তো গাইছ ফটো শ্বুট হৈ গ'ল। তো এয়া এইফালে এইখন ফাৰ্ম ইহঁতৰ, গাহৰি আছে ইয়াত। আপোনালোকক দেখাই দিম মই গাহৰি। ইয়াত গাহৰি ডাঙৰ ডাঙৰ তাত আছে। এই এটা ইয়াত নাই, ইয়াত আছে এটা নাই, এইটোত আছে। এই পোৱালিবোৰ গাহৰিৰ পোৱালি এইবোৰ। এই আমাৰ বৰদেউতা আছে। গাইছ এইটো মাইকী গাহৰি। গাইছ পুখুৰী আছে বৰমাহঁতৰ, এইটো পুখুৰী। গাইছ এইটো আমাৰ কেম্প বৰদেউতাহঁতৰ। বৰদেউতাই কৈছে মোক এইটো কেম্প বোলে। এয়াই কেম্প গাইছ, মুৰ্গী চুৰ্গী সকলোবোৰ আছে ইয়াত। ফেন চেন নাই গাইছ, পানী চানী আছে ইয়াত। এইখন কেনেকৈ মাৰে জানেনে গাইছ? ইয়াত তলত এই আছে গুৱাহাটীৰ গাইছ গেট মৰা দিব লাগে এইখন, আৰু টানিব লাগিলে এনেকৈ হৈ গ'ল। গুৱাহাটীৰ গাইছ গুৱাহাটীৰ গেটৰ নিচিনা। গাইছ এতিয়া বৰষুণ দিলে, তো সেইবাবে আমি ঘৰত যায়ে কৰিম কামটো, আপোনালোকে চাই থাকিব। তো এয়া এইফালে বৰষুণ দি আছে। তো এই দূৰ দূৰণিলৈকে খাল পুখুৰী বিল। তো থাকক সকলোকে ফটো উঠোৱা হৈ গ'ল। তো এতিয়া মই ঘৰলৈ যাওঁ। এয়া বৰমাহঁতৰ গৰু আছে, এয়া গৰু মাতা গাই মাতা। এতিয়া এইমাত্ৰ গাইছ বৰষুণ দি আছিল, এতিয়া গাইছ সূৰ্যদেৱৰ পাৱাৰ চাওক, এইমাত্ৰ ৰ'দ দি দিলে। গাইছ এতিয়া মই যাই আছোঁ ঘৰলৈ। এই আমাৰ ৰাস্তা কেনেকৈ যাওঁ এতিয়া মই আহিলোঁ তো গাইছ, কিবাকে আহিলোঁ গাইছ। গাইছ বহুত আহিলোঁ তাৰে পৰা। এইটো ধূপ ইণ্ডাষ্ট্ৰী গাইছ, ফেক্টৰীৰ মালিক ইহঁত। এইটো ৰুমতে গাইছ ধূপ বনাই। এয়া সেইফালে সিহঁতে ধূপ বনাই গাইছ, সিহঁতে ধূপ বনাই। আমাৰ দোকানতো ধূপ সিহঁতৰ তালে আনে। মই এতিয়া পকী ৰাস্তা পাই গ'লোঁ।
এতিয়া মই চাই আছোঁ দোকানত ৰখিব লাগিব দেউতাৰ মোবাইল ন এইবাবে দেউতাক দি যাব লাগিব মোবাইলটো চোৱাতে এইখন আমাৰ দোকান পালোৱে এইখন গাইছ হাৰ্ডৱেৰ দোকান আমাৰ কাষৰে খুৰা এটা এইখন হাৰ্ডৱেৰৰ দোকান গাইছ এতিয়া আমাৰতো পাব চলিলে তাত আহিব কালি আজিলৈ মানে বাই